মোক মিছবিহেভ কৰি আছে তেওঁ প্ৰাইভেট পাৰ্ট ষ্টাৰ্ট কৰি আছে তেতিয়াৰ পৰা আপুনি শুনক বেছি ফাল্টু কথা নক'ব আপুনি বয়সীয়াল মানুহ বুজিছে নে আপুনি বয়সীয়াল মানুহ হয় ডেকা ল'ৰাই কৰি নিমিলে আপুনি বিয়া হৈছে নাই এক্সকিউজ মি আপুনি বয়সীয়াল মানুহ আপুনি বিয়া হৈছে নাই বিয়া হৈছে টোপনি আহিলে কি প্ৰাইভেট পাৰ্ট চলাই মানুহে প্ৰাইভেট পাৰ্ট চলাই লাষ্ট নাপায় আপুনি বিয়া হৈছে নাই আপুনি ল'ৰা ছোৱালী আছে নাই ল'ৰা ছোৱালী আছে নে নাই আপোনাৰ কি টোপনি আহিলে আপুনি কি প্ৰাইভেট পাৰ্ট চলাই ছোৱালী আছে নে আপোনাৰ ঘৰত 12 ঘণ্টা ডিউটি কৰি আহিছো মোৰো মানে টোপনি আহি আছে দাদা শুনক আপোনাৰ নাম কি কওক নাম কি আপোনাৰ নাম কি হাবিবুৰ ৰহমান আপোনাৰ লাজ নালাগে আপোনাৰ ছোৱালী বয়সীয়া মানুহক আপুনি প্ৰাইভেট পাৰ্টত টাচ কৰিব লাজ নালাগে আপোনাৰ বিয়া হৈছে নে আপুনি কি মোৰ শুনক টোপনি মোক কওক টোপনি গৈ থাকিলে এইবোৰ ঠাইত লাৰে কওক এজন বয়সীয়াল মানুহৰ শুভ পায় এইবিলাক কথা শুভ পায় লাজ নাপায় আপুনি মোৰোতো টোপনি লাগি আছে না টোপনি লাগিলে এইবোৰ কথা কৰে এনেকা কৰিব লাগে চিটিবাছখনত জাম হ'ব নাপায় আগতে বেছি হুলস্থুল লাগে যদি জাম হয় ছোৱালী মানুহ কোনদিন চিকিউৰ নহয় আপুনি টোপনি লাগিলে মই অবজাৰ্ভ কৰি আছো হা তেওঁ ভুলতে হ'ব পাৰে কিন্তু লাহে লাহে এইখিনি হাত দিছে ইয়াতে হাত দিছে টোপনি লাগি আছে মানে পৰি যাব হয়তো মই মানে বেলেঞ্চ আপোনাৰ নাম আপোনাৰ ঘৰ হাতীগাঁও আপোনাৰ নাম কওক আপোনাৰ নাম হাবিবুৰ ৰহমান না আপুনি কিহৰ কাৰণে বচাব চেষ্টা কৰি আছে সমাজৰ এইবিলাক কলংক মানুহ বুজিছে কিহৰ কাৰণে ছোৱালী এজন অপৰাস্ত হ'ব আপোনালোকে সেইবিলাক মানুহক বচাব খোজে এই হ'ল সমাজ চাওক অলপ আগতে মোৰ প্ৰাইভেট কৰিছে তাৰপিছত এই মানুহে বচাবৰ কাৰণে চেষ্টা কৰি আছে এই হ'ল ভদ্ৰ সমাজ আৰু তেওঁ ওলাই গ'ল এতিয়া তেওঁ কোনো হেৰি নাই বন্ধুসকল মই এই জাষ্ট বাছৰ পৰা নামিছোঁ মই আহি আছিলোঁ ডাউন টাউন হস্পিটেললৈকে কাৰণ মোৰ আইতাৰ এক্সিডেণ্ট এটা হৈ গৈছে তো তাৰ কাৰণে মই ডাউন টাউনলৈকে আহি আছিলোঁ কিন্তু এজন বুঢ়া মানুহে মোক ৰাস্তাত বাছত আহি থাকোঁতে বহি থাকোঁতে ইমান মিছবিহেভ কৰিছে তেওঁ প্ৰাইভেট পাৰ্টছত টাচ কৰি আছে খুলেআম কিন্তু তাৰ পাছত যেতিয়া মই তেওঁক সুধিলোঁ কোনেও কিন্তু মাত নামাতিলে এনেকুৱা হ'ল সমাজ কোনেও মাত নামাতিলে ছোৱালীৰ হৈ কোনেও মাত নামাতিলে ওলোটা তেওঁক পলাই পঠিয়ালে এজন মানুহে এই হ'ল ভদ্ৰ সমাজ তো এই ক্ষেত্ৰত মই আপোনালোকৰ মতামত জানিবলৈ বিচাৰিম আচলতে কি হোৱা উচিত এনেকুৱা মানুহৰ লগত তেওঁ এজন বুঢ়া মানুহ মোৰ বেয়া লাগিছে চৰ মাৰিবৰ কাৰণে মন গৈছিল এটা ভালকৈ চৰ শুধাই দিবৰ কাৰণে তেওঁ বুঢ়া মানুহ ডেকা ল'ৰাবিলাকে এনেকুৱা ধৰণৰ কাম কৰা দেখা নাযায় আমাৰ বুঢ়া মানুহবিলাকৰ এইবিলাক কি হৈছে কি তেওঁলোকৰ ইমান উত্তেজনা বাঢ়িছেনে 2-3টামান বিয়া কৰাই লওক তেতিয়াহ'লে লিগেল হয় তেওঁতো হাবিবুৰ ৰহমান তেওঁ মুছলিম ধৰ্মতো 2-3টা বিয়া কৰাটো জায়েজ হয় ন তেওঁ বিয়া কৰাই লওক আৰু কেইটামান কিন্তু এনেকুৱাকৈ কিহৰ কাৰণে এনেকুৱা কৰি থাকে ফাল্টু মানুহ চৰাব মন গৈছিল কিন্তু নচৰালোঁ কাৰণ হ'ল বৃদ্ধ মানুহ আছিল তেওঁ আহি কিনে বহুতে মোৰ এটা বেয়া ভাইবছ আহি আছিল কিন্তু তথাপি তেওঁৰ মুখলৈ চাই কিনে তেনেকুৱা লগা নাছিল যে তেওঁ তেনেকুৱা ধৰণৰ কাম কৰিব বুঢ়া মানুহ কিন্তু সঁচাকৈ যিটো ফাইভ চেঞ্জ অফ হিউমাৰে কৈ আছিল যে তেওঁ বেয়া হ'ব একচুৱেলি হয় সাংঘাতিক ধৰণত মানে নিৰ্লজ্জ প্ৰাণী আৰু সমাজখন হ'ল চবতছে নিৰ্লজ্জ প্ৰাণী এনেকুৱা ধৰণৰ মানুহক বচাই পঠিয়ায় ফাল্টু তো আপোনালোকৰ পৰা মতামত জানিব বিচাৰিম এই ক্ষেত্ৰত মই আহি আছিলোঁ ডাউন টাউন হস্পিটেলত মোৰ আইতাৰ এক্সিডেণ্ট হৈছে তো সেইকাৰণে কিন্তু এনেকুৱা ধৰণৰ পৰিস্থিতি যে সন্মুখীন হ'ম ভবা নাছিলোঁ আগতেও মই এনেকুৱা ধৰণৰ পৰিস্থিতিৰ সন্মুখীন হৈছোঁ আৰু মই সহি থকা বিধৰ ছোৱালী নহয় তেজ উতলি আহে এনেকুৱা ধৰণৰ কাম যেতিয়া হৈ থকা দেখোঁ আৰু যেতিয়া নিজৰ লগত হয় ইয়াৰ আগতেও মই মাত মাতিছোঁ গাড়ীতে হৈছিল বাছতে কিন্তু ইণ্টাৰেষ্টিংলি সেই সকলোবিলাক বুঢ়া মানুহ যোৱাবাৰো যিজন হৈছিল সেইবাৰো বুঢ়া মানুহ আছিল এইবাৰো বুঢ়া মানুহ তো বুঢ়া মানুহবিলাকৰ হৈছে কি আচলতে তেওঁলোকৰ তেজত কি হৈছে কি কিবা ব্লাডটো কি বুঢ়া হোৱাৰ লগে লগে কি বদলি যায় নেকি ব্লাড কি হৈছে কি তো এবাৰ বিচাৰিছিলোঁ ভালকৈ কিবা এটা কৰিব কিন্তু পলুৱাই পঠিয়ালে নহয়
কেইটামান তেওঁৰ চামচাই তো একো কৰিবলৈ নোৱাৰিলোঁ কিন্তু আপোনালোকৰ পৰা জানিব বিচাৰিম এনেকুৱা মানুহৰ ক্ষেত্ৰত কি হোৱা উচিত এনেকুৱা মানুহে জন্ম দিয়ে ডাঙৰ ডাঙৰ অপৰাধৰ আৰু অপৰাধ নহয় ছোৱালী ছিকিউৰিটিৰ ক্ষেত্ৰত বহু ধৰণৰ সমস্যাৰ সৃষ্টি কৰে তো মই জানিব বিচাৰিম আপোনালোকৰ ক্ষেত্ৰত হয়তো চব ছোৱালীয়ে এনেকৈ ওলাই আহিব নোৱাৰে কাৰণ ভয় কৰোঁ আমি কিবা কয় কাষৰ মানুহবিলাকে তো সেইটো কাৰণে কিন্তু মই সাহস যেতিয়া ওলাই আহিছোঁ তেতিয়া আপোনালোকে ক'ব কি কৰা উচিত আচলতে এনেকুৱা মানুহৰ লগত ঠিক আছে আপোনালোকে ক'ব এই ক্ষেত্ৰত আৰু মই এতিয়া ডাউন টাউন হস্পিটেল অলমষ্ট পাই যাম তো বাই বাই আই হোপ চ' আপোনালোকে মতামত ব্যক্ত কৰিব বাই বাই